हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মই মনিকাই মই অন্য এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এয়া চাওক আমাৰ বাইদেউ পঢ়ি আছে মানে পঢ়া হ'ল 1 ঘণ্টামান প্ৰায় পঢ়িলে সঁচাকে পঢ়াটো বিৰাটেই টানৰ কাম নহয়নে ডেকাৰ পৰা বুঢ়াৰ পৰা সকলোৱে পঢ়িবলৈ টান পায় তাই কেতিয়াও নাহে টানি আনিলোহে तार पाছত এই 1 ঘণ্টা মানত জিহে তাই নাটক এবাৰ বাথৰুম যাব এবাৰ পানী খাব এবাৰ আৰু ভোক লাগিব আৰু এতিয়া এয়া লিখি আছে চাওক হেল্ল' কৈ দিয়া হেল্ল' ফ্ৰেন্ডছ মই কেন্টল আৰু এতিয়া পঢ়া হৈ গ'ল এতিয়া বুলে আকৌ লাগিছে ভোক তো ভাবিছো কিবা এটা বনাই খুৱাও আৰু কি বনাই খুৱাও বলকচোন জানিবলৈ চাই থাকো ভিডিওটো স্কিপ নকৰাকৈ আৰু এয়া আনি দিছিলে এইখন যোৱাকালি কিতাপ এইখনৰ অৱস্থা শেষ নাই আৰু এইখন পঢ়িব পৰা অৱস্থাত নাই বলক চেণ্টে ভিডিওটো ষ্টাৰ্ট কৰিম এতিয়া ভাবিছোঁ মেগীকে বনাই দিওঁ আৰু যিহেতু এইটো তৎক্ষণাত ৰেডিও হৈ যাব জলদি হোৱা কিবা এটা বনাই দিওঁ আৰু নহ'লে এতিয়াতো আৰু অলপ পিছতে ভাত খাব 8টা বাজিলে সেইকাৰণে মেগীকে বনাই দিওঁ মেগী বনাবলৈতো সকলোৱে জানে কিন্তু মই অকণমান বেলেগ ধৰণে তাইক বনাই দিম আৰু সৰু ল'ৰা ছোৱালী এনেকৈ খাই ভাল পাব সেইকাৰণে এনেকুৱাকৈ বনাব লৈছোঁ এতিয়া গেছত দি দিছোঁ এখন চচপেন আৰু চচপেনত অকণমান পানী দিছোঁ পানীখিনি উতলিবলৈ দি দিছোঁ আৰু পানীখিনি উতলাৰ পিছত ইয়াত মই দি দিছোঁ 2 পেকেট মেগী আৰু মেগীখিনি মই এতিয়া অলপ সময় সিজিবলৈ দিম এইটো ৰেচিপি আপোনালোকে আগতে বনাই খাইছেনে যদি খোৱা নাই এবাৰ খাবচোন সঁচাকৈ বহুত টেষ্টি হয় আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীসকলে বহুতে বেছি ভাল পাব এতিয়া ইয়াত মই দি দিম মেগী মছলা আৰু ইয়াৰ লগতে মই দি দিম অকণমান টমেটো কেটচাপটো একেবাৰে অপচনেল হয় অৱশ্যে আপোনালোকে নিদিবও পাৰে ইয়াত মই দি দিছোঁ যিহেতু মোৰ ছোৱালীজনীয়ে টমেটো কেটচাপ দিলে খাই বহুত ভাল পায় অকণমান মিঠা হয় যে সেইকাৰণে তাই বহুত ভাল পায় আৰু সেইকাৰণেহে মই ইয়াত চচখিনি দি দিছোঁ আৰু এতিয়া মই মেগীৰ পানীখিনি আটাইখিনি শুহিবলৈ দি দিম ৰেচিপিটো বহুত ইজি ভিডিওটো চালে গম পাব এইটো আপোনালোকে ইভিনিং স্নেক্সতো ব্যৱহাৰ কৰিব পাৰে আৰু ল'ৰা ছোৱালী টিফিন হিচাপেও ব্যৱহাৰ কৰিব পাৰে এয়া মেগীখিনি মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া মই গেছত দি দিছোঁ এখন টাৱা আৰু টাৱাখন মই ভালদৰে গৰম হ'বলৈ দিছোঁ এতিয়া এয়া মই লৈ লৈছোঁ এটা সৰু বিলাহী এটা গাজৰ আৰু এটা পিঁয়াজ এইখিনি বস্তু মই সৰুকৈ কাটি লৈছোঁ আৰু ইয়াতে লৈছোঁ 2টা কণী এতিয়া মই কণী 2টা ভালদৰে ফেটি ল'ম আৰু ইয়াত কাটি থোৱা গাজৰ বিলাহী আৰু পিঁয়াজ আটাইখিনি বস্তু দি দিম আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম ইয়াত মই দি দিম অকণমান হালধি গুড়ি আৰু অকণমান মই দি দিম ব্লেক সল্ট আৰু এতিয়া এই আটাইখিনি মই ভালদৰে মিক্স কৰি ল'ম এতিয়া টাৱাখন গৰম হৈ গৈছে আৰু ইয়াত মই দি দিছোঁ অলপমান ৰিফাইন তেল আপোনালোকে ৰিফাইন তেলৰ সলনি মিঠাতেল বা ঘিও ব্যৱহাৰ কৰিব পাৰে আৰু তেলখিনি গৰম হোৱাৰ পাছত ইয়াত মই দি দিছোঁ কণীখিনি এইখিনি মই অমলেটৰ নিচিনাকৈ বনাই ল'ম আৰু কণীখিনি এটা ফাল হোৱাৰ পাছত উল্টাই মই আনটো ফালো অকণমান হ'বলৈ দি দিম আৰু চব্জিখিনি অকণমান সিজিবলৈ দি দিম ইয়াত মই অকল গাজৰ আৰু বিলাহীহে লৈছোঁ আপোনালোকে যদি ইচ্ছা কৰে ঘৰত থকা বিন বা কেপচিকাম অন্য পাচলিও দিব পাৰে মাত্ৰ পাচলিখিনি যাতে সোনকালে সিজি যায় তেনেকুৱা পাচলিহে ল'ব আৰু এতিয়া কণীখন মোৰ ধুনীয়াকৈ হৈ গৈছে আৰু ইয়াত মই দি দিছোঁ মেগীখিনি আৰু মেগীখিনি আপোনালোকে ৰ'লো বনাই ল'ব পাৰে মই যিহেতু এতিয়া খাব দিমেই সেইকাৰণে মই ইমান আৰু ষ্টাইল কৰি থকা নাই জাষ্ট এনেই ৰেপ কৰি দি দিছোঁ
ৰেডি হৈ গ'ল মোৰ অমলেট মেগী আৰু এতিয়া ছোৱালীজনীক খাবলৈ দিওঁগৈ এইখিনিতে বাহিৰত বহুত বেছি হাল্লা হৈ আছিলে যে সেইকাৰণে মই চাউণ্ডটো নাইকিয়া কৰি দিব লগা হ'ল এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব আৰু এয়া চাওক আইতাক নাতিনীয়েক দুয়ো মিলি ধুনীয়াকৈ মেগী জুতি লৈছে আইটো কেনেকুৱা লাগিছে তাইক মই সুধিলোঁ কেনেকুৱা লাগিছে আৰু তাই ৰিপ্লাই দিছে টেষ্টি ছুপাৰ দেখি দিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ৰেচিপিটো কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব আপোনালোকৰ ঘৰতো যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে এনেকুৱাকৈ বনাই খুৱাব পাৰে বহুত ভাল পাব আৰু মাজে সময়ে টিফিনতো দিব পাৰিব জল্দি হয় সহজতে হয় আজিলৈকে ইমানেই নেক্সট ভিডিঅ'ত লগ পাম